Hi guys, নমস্কাৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই ৰূপী আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এখন জেৰুবিলে স্বাগতম জনাইছো আৰু এতিয়া ৰাতিপুৱা হৈছে উঠিলো ৰাতিপুৱা প্ৰায় 10:30 বাজিছে আৰু এতিয়া একচুৱেলি মই ভাবিছো বজাৰলৈ যাওঁ কেইটামান বস্তু আনিব লগা আছে আৰু মই এটা মুৰেল আৰ্ট বনাম বুলি ভাবিছো আপোনালোককো দেখাইছা ইমান ভিৰ নহয় আজিকালি বহুত সোনকালে বজাৰ বন্ধও কৰি দিয়ে সেইকাৰণে বহুত ভিৰ হয় আৰু মই এতিয়া দেখাম আপোনালোকক মই কি আনিছো যে মোৰ প্ৰজেক্টটোৰ কাৰণে মই এতিয়া 24 আৱাৰ্ছৰ কাৰণে বাহিৰতে থম এয়া মই আনিছো প্লাষ্টাৰ অফ পেৰিছ ৱাল পুটি ফেব্ৰিক কালাৰ 150 নম্বৰৰ চিজ পেপাৰ গা পাধি আহি গলো যেহেতু গা নুধুৱাকৈ ঘৰৰ ভিতৰত সোমাবলৈ নিদিব সেইকাৰণে আৰু এতিয়া মই প্ৰচেছবিলাক দেখাই যাম যে মই কেনেকৈ মুৰেল আৰ্টটো বনাম বা কি ইউজ কৰিম আপোনালোকেও চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব ৱাল মুৰেলটো বনাবৰ কাৰণে ফাৰ্ষ্ট অফ অল মই ইয়াতে 4 স্পুন অফ ৱাল পুটি আৰু 1 স্পুন অফ পিঅ'পি লৈছোঁ যাক আমি প্লাষ্টাৰ অফ পেৰিছ বুলি কওঁ ইয়াতে মই যোনটো মেজাৰিং কাপ ইউজ কৰিছোঁ আপোনালোকে তেনেকৈ স্পুনতো ল'ব পাৰে আৰু ইয়াতে মই হোৱাইট গ্লু অৰ্থাৎ ফেভিকল ইউজ কৰিছোঁ জেনাৰাছ এমাউণ্টত আপোনালোকে যিকোনো হোৱাইট এতিয়া আপোনালোকে যোনটো মুৰেল বনাব বিচাৰিছে সেই মুৰেলটোৰ ডিজাইনটো ৱালত বনাই লওক মই ইয়াতে চকেদি ড্ৰ কৰি লৈছোঁ আৰু এতিয়া যোনটো মিক্সাৰ আমি মিক্স কৰিছিলোঁ বনাইছিলোঁ সেই মিক্সাৰটোৰ এটা লেয়াৰ আপোনালোকে ৱালখনৰ ওপৰত যোনটো ডিজাইন আছে তাৰ ওপৰত দিয়ক আৰু চাব যাতে সেই মিক্সাৰটোৰ লেয়াৰটো হাফ ইঞ্চ ফাৰ্ষ্ট লেয়াৰটো শুকাবলৈ এটা দিন দিয়ক আৰু নেক্সট দিনটোত আপোনালোকে ইয়াৰ ওপৰতে আৰু এটা কোট কৰিব আৰু সেই কোটটো কৰাৰ পাছত তাতে আপোনালোকৰ যোনখিনি ফিচাৰ্ছ ডিজাইনৰ যিহেতু মোৰ পিকক আছিল কাৰণে ইয়াতে যিটো পাখি থাকিব সেইখিনি মই তেনেকৈ ৱালত কাটি ল'ম অৰ্থাৎ যোনটো ৱাল পুটি মিক্সাৰ দিছিলোঁ সেইটোতে মই এখন শ্বাৰ্প নাইফে কাটি ল'ম তেনেকৈ কাটি ল'ব তাৰপিছতো আপোনালোকে যোনবিলাক এজেছ ক্ৰিয়েট হ'ব সেই ক্ৰিয়েট হোৱা এজেছবিলাকত আপোনালোকে পানী আৰু ব্ৰাছৰ সহায়ত স্মুথ কৰি দিব যাতে দেখিবলৈ ভাল হয় মই ইয়াতে ষ্টেপ বাই ষ্টেপ দেখাই যাম আপোনালোকে যদি এতিয়া হৈছে সেকেন্ড ডে আৰু মই আগতে কোৱাৰ নিচিনাকৈ যোনটো মই সেকেন্ড কোট এপ্লাই কৰিছিলোঁ তাৰ পাছত শুকুৱাবলৈ দি ইয়াতে মই যেনেকৈ দেখাইছোঁ তেনেকৈ এডাল ব্ৰাছ লৈ এজেছবিলাক স্মুথ কৰি দিছিলোঁ আৰু ইয়াৰ পাছতে আমাৰ সাৰফেচ
আজি মুৰেল আৰ্টটো বনোৱাৰ 3rd ডে আৰু মই ব্লগটো ষ্টাৰ্ট কৰা 3 দিনে হৈ গ'ল এতিয়া অলমোষ্ট কমপ্লিট হৈ গৈছে কালাৰ কৰি গোটেই মুৰেলটো আৰু ইয়াত খালি এইটো বাৰ্নিছ কৰিবলৈ বাকী আছে মই আপোনালোকক দেখাওঁ যে কেনেকুৱা হৈছে এইটো ইমানতে সামৰিছো আৰু আজিৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ Okay, that is it for today's video guys. Hope you guys enjoyed it. If you guys did, then give this video a thumbs up and I will see you in the next video. Don't forget to be creative, stay stylish with me on Joy Arbiti. Bye bye, take care.